কন্যা ৰাশিৰ ক্ষেত্ৰত সূৰ্য অষ্টম আৰু নৱম ঘৰত থাকিব, মংগল সপ্তম আৰু অষ্টম ঘৰত থাকিব, মাৰ্কুৰী অষ্টম আৰু নৱম ঘৰত থাকিব, বৃহস্পতি দশম ঘৰত থাকিব, শুক্ৰ দশম 11 ঘৰত থাকিব, শনি সপ্তম ঘৰত থাকিব, ৰাহু ষষ্ঠ ঘৰত থাকিব, কেতু 12 নম্বৰ ঘৰত থাকিব। গতিকে কেৰিয়াৰত ভালেই দেখিবলৈ পোৱা যায়। কষ্ট কৰিলে দেৰিকৈ হলেও ফল আপোনালোকে ভোগ কৰিবলৈ পাব। বিজনেছৰ ক্ষেত্ৰত মোটামুটি ভাল আৰু বেয়া দুইটা ফলেই দেখিবলৈ পোৱা যায়। জবতো ভাল বেয়া দুইটা ফলেই দেখিবলৈ পোৱা যায়। ধন লাভৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা গৈছে যদিও খৰচাত বেছি দেখিবলৈ পোৱা যায়। হেল্থৰ ক্ষেত্ৰত পেটৰ অসুখ হোৱা দেখিবলৈ পোৱা যায়, অকস্মাত দুখ পোৱাও দেখিবলৈ পোৱা যায়। প্ৰেমত অশুভ মিছআণ্ডাৰষ্টেণ্ডিঙৰ ক্ষেত্ৰত প্ৰেমত অলপ ইছ্যু আহিব পাৰে। কলিগক যদি আপোনালোকে প্ৰেমত কোনোবা লগৰ বন্ধু ভাল পাইছে তেতিয়াহলে সাৱধান, এই ক্ষেত্ৰৰ পৰা কেৰিয়াৰত ইছ্যু আহিব পাৰে। অৰ্থাৎ আপুনি যদি আপোনাৰ কলিগক ভাল পাই আছে তেতিয়াহলে বেছি ছচিয়েল নোহোৱাই ভাল, নহলে আপোনাৰ বছৰ পৰা আপুনি গালি খাব পাৰে। মেৰিড লাইফত অশুভ মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। ফেমিলি লাইফত আৰ্গুমেণ্ট নকৰাকে থাকিব। পৰাপক্ষত এই মাহটো মনে মনেই থাকিব। এতিয়া আহো প্ৰতিকাৰ। পিপল গছত জল দিব, গৰু ঘিউ আৰু গাখীৰ মিহলি কৰি শিৱলিংগত অৰ্পণ কৰিব। প্ৰতি সোমবাৰে গৰুক ঘাঁহ খুৱাব।